নমস্কাৰ বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে এনে তিনিটা সফটৱেৰৰ কথা জানিম যিটোৱে আপোনালোকক বহুত সহায় কৰিব। এক নম্বৰ হ'ল স্পিচি। এই স্পিচি সফটৱেৰটোৰ দ্বাৰা কম্পিউটাৰৰ হাৰ্ডৱেৰ বিষয়ে জানিব পৰা যায়। ধৰক আপোনাৰ কম্পিউটাৰত কি প্ৰচেছৰ লাগি আছে, কি মাদাৰবোৰ্ড লাগি আছে, কেনেকুৱা ধৰণৰ ৰেম লাগি আছে, কিমান জিবি লাগি আছে, এই সকলোবোৰ ডিটেইলছ এই স্পিচি সফটৱেৰটোৰ পৰা জানিব পৰা যায়। ধৰক মই অপাৰেটিং চিষ্টেমত ওকে কৰিলোঁ, কৰাত দেখায় যে তাত উইণ্ডোজ 10 Pro 64 বাইটছৰ মোৰ অপাৰেটিং চিষ্টেম লাগি আছে আৰু ইয়াৰ বহুতো ডিটেইলছ দিয়া আছে। এই সকলোবোৰ ডিটেইলছ আপুনি চাব পাৰে। ধৰক এতিয়া CPU ওকে কৰাৰ লগে লগে এই CPU কোন জেনেৰেশ্যনৰ হয়, কিমান কোৰ, কিমান থ্ৰেডছ, এই সকলোবোৰ ডিটেইলছ ইয়াত পোৱা যায়। এনেকৈয়ে এই স্পিচি সফটৱেৰটোৰ দ্বাৰা কম্পিউটাৰ হাৰ্ডৱেৰ বিষয়ে জানিব পৰা যায়। আৰু 2 নম্বৰত হৈছে ৰুফাছ। পেন ড্ৰাইভ বুটেবল বনোৱা হয়। মই এটা পেন ড্ৰাইভ ইনচাৰ্ট কৰিছোঁ। আপোনালোকে দেখিছে এই ৰুফাছ সফটৱেৰটোৰ ওপৰত ডিভাইচত দেখিছে মোৰ 8GB পেন ড্ৰাইভটোত শ্ব' কৰিছে আৰু তাৰ তলত লিখা আছে ডিস্কৰ ISO ইমেজ। ইয়াত আমি চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত মোৰ ISO ইমেজ ক'ত আছে, মই ধৰিছোঁ এতিয়া উইণ্ডোজ 11 লাগে। মই কৰিলোঁ, অ'পেন কৰিলোঁ আৰু ইয়াত ষ্টাৰ্ট বটনত অ'কে কৰাৰ লগে লগে এই পেন ড্ৰাইভটো এটা বুটেবল পেন ড্ৰাইভলৈকে ৰূপান্তৰিত হৈ যাব। এই সফটৱেৰটোৱে উইণ্ডোজ 10, 7, 11 এই সকলোবোৰ ISO ফাইল বুটেবল বনাব পৰা যায়। আৰু এটা আছে মিনি পাৰ্টিশ্যন টুল। 3 নম্বৰত আছে মিনি পাৰ্টিশ্যন টুল। এই মিনি পাৰ্টিশ্যন টুল সফটৱেৰটোৰ দ্বাৰা এটা হাৰ্ড ডিস্কত বা পেন ড্ৰাইভত বা মেমৰিত পাৰ্টিশ্যন কৰাত সহজ হয়। ধৰক এতিয়া মোৰ এইটো 222GB এটা হাৰ্ড ডিস্ক লাগি আছে। মই ইয়াত আৰু এটা এক্সট্ৰাকৈ পাৰ্টিশ্যন বনাব বিচাৰিছোঁ। এই 222GB আপুনি অ'কে ৰাইট ক্লিক কৰিব, মুভ ৰিচাইজ কৰিব। আপোনাক কিমান GB হাৰ্ড ডিস্ক লাগে পাৰ্টিশ্যন, এটা মোক 54GB। তো মই 54GB চিলেক্ট কৰিলোঁ আৰু অ'কে কৰিলোঁ। ইয়াত দেখিছে এটা নতুন পাৰ্টিশ্যন ক্ৰিয়েট হৈ গৈছে। এতিয়া আমি এপ্লাই কৰি দিয়াৰ লগে লগে এইটো এটা নতুনকৈ পাৰ্টিশ্যন ক্ৰিয়েট হৈ যাব। আৰু ইয়াৰ লগতে মই আপোনালোক আৰু এটা সফটৱেৰ বিষয়ে ক'ব বিচাৰিছোঁ, সেইটো হৈছে ড্ৰাইভাৰ পেক সলিউশ্যন। এই ড্ৰাইভাৰ পেক সলিউশ্যনটোৰ দ্বাৰাই আমি কম্পিউটাৰৰ যেনেকুৱা ধৰণৰ কম্পিউটাৰ নহওক তাৰ ড্ৰাইভাৰ আমি ইনষ্টল কৰিব পাৰোঁ। এই সফটৱেৰটো অফলাইনো থাকে, অনলাইনো থাকে। যদি অফলাইন হয় তেতিয়াহ'লে এইটো 11 পৰা 17GB পৰ্যন্ত থাকে আৰু অনলাইন হয় এইটো ড্ৰাইভাৰ আপোনাৰ কিমান GB ড্ৰাইভাৰ লাগে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। আপোনালোকে এই সফটৱেৰকেইটা ডাউনলোড কৰি ব্যৱহাৰ কৰি চাব পাৰে। মোৰ এই ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব আৰু লগতে কিনাৰত থকা টিলিঙাটো বজাই দিব। ধন্যবাদ।